হে গাইজ বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি হৈছে 30 ছেপ্টেম্বৰ, মানে আকৌ নহয় গাইজ, পূজাও নহয়, আকৌ দিৱসো নহয়, কিন্তু আজি আমাৰ কলেজখন মানে নৱগত আদৰণি সভা। তাতে মানে আকাশ প্ৰীতম দা আৰু মোক মাতিছে। মোক আৰু কোনে মাতিছে? गजब बेइज्जती है। বাইদেউ আগলাখান তো অলপ দেৰিকৈ যাই আছোঁ, তো আপোনালোককো দেখাম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তো এতিয়া যাওঁ, মানে অলপ দেৰিকৈ যাম, আপোনালোকে অলপ সময় থাকক। তো গাইজ এতিয়া মই কলেজত যাব পৰা ৰেডি হৈ গ'লোঁ। এতিয়া আপোনাৰ টাইম হৈছে 12:30, অলপ যাওঁ আৰু এটা চলিক ৰখি আছোঁ। তো আহিলে আমি ওলাই যাওঁ, তো আপোনালোককো দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো গাইজ আমি এতিয়া কলেজ আহি পেলাই এখানে উত্তৰ কাম্পিছ মহাবিদ্যালয়। আৰু গাইজ এখন হৈছে আজিৰ প্ৰগ্ৰেমৰ ষ্টেজ। এটাৰ মানে সাংস্কৃতিক অনুষ্ঠানৰ আগৰ কিবা বেলেগ অনুষ্ঠান আৰু এইখানতেতো ধুনীয়াকৈ আপোনাৰ এটা অনুষ্ঠান চলিয়ে আছে আৰু, কিন্তু বতৰে যিটো জানা হেন কৰিব ধৰিছে, বৰষুণ নাহিলেহে ৰক্ষা। তো গাইজ এতিয়া আকাশ প্ৰীতম দা আহি গৈছে, তেওঁ শ্ব' চাওঁ ব'লক। এখন পুৰাণ গামোচাৰে সম্বৰ্ধনা জনাব ছাত্ৰসকলে। আমাৰ এই জেগাতে দেখা যাওক রই যোৱা থৈ দিয়া আখৰতে, ৰৈ যোৱা একেবাৰে থৈ দিয়া আখৰতে, আৰু বুঝিবি মুখকে নকুয়া যৌবন পাজনি প্রেম করি সবিকে কুয়া বোঝাছে। Masala jauh
তো গাইজ যিটো ভাবিছিলোঁ সেইটোৱে হ'ল দিয়ক পূৰা বৰষুণ মাৰি দিছে দেখনে ষ্টেজত এটা মানুহো নাই তো গাইজ যি ভাবি গৈছিলোঁ একদম একোৱেই নহ'ল মানে বৰষুণ আহি পেলাই চব শেষ কৰি পেলাক কি কৰিব আৰু তো আজি ভিডিঅ'টো এখনি আছিল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব জানাৰ পিছত দিছোঁ বৰষুণ অহাৰ কাৰণে আকৌ ভবাই নিলোঁ ক্লিপ তো দিয়ক দে বাই বাই